বানপানীৰ মাজতে আহিছে এটা অতিকৈ দুখৰ খবৰ। বানত উটি গ'ল আৰক্ষী বিষয়া। ভয়ানক বানে নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি কৰাৰ মাজতে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কামপুৰত। অভিযান চলাবলৈ যোৱা কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক বানে উটুৱাই নিয়া ঘটনাই সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পেলাইছে। ইতিমধ্যে SDRF-এ অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ। মাত্ৰ কেইমাহমান পূৰ্বে কামৰূপ আৰক্ষী থানাত যোগদান কৰা অসম আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকী সমগ্ৰ নগাঁও আৰক্ষীৰ মাজত এগৰাকী কৰ্মদক্ষ আৰু অমায়িক বিষয়া হিচাপে পৰিচিত আছিল। দেওবাৰে নিশা কামপুৰ চহৰৰ পাচনিজাৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত এগৰাকী অপৰাধীক বিচাৰি অভিযান চলাবলৈ যোৱাৰ সময়তে এই শোকাবহ ঘটনা সংঘটিত হয়। জানিব পৰা মতে কনিষ্টবল ৰাজীৱ বৰদলৈয়ে প্ৰাণ ৰক্ষা কৰিবলৈ পানীত জাপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিয়ে। পিছে কপিলী আৰু নিশাৰী নৈৰ পৰা সৃষ্ট সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে। বৰ্তমানলৈকে আৰক্ষী বিষয়াগৰাকীৰ সন্ধানত SDRF-এ উদ্ধাৰ অভিযান চলাই আছে যদিও সমুজ্জ্বল কাকতিৰ কোনো সন্ধান ওলোৱা হোৱা নাই।